हेलो दोस्तों কি খবৰ আপোনালোকৰ মই আজি আপোনালোকক কেইটামান বস্তু দেখুৱাম সেই বস্তু দেখুৱাৰ আগতে মই আপোনালোকক এটা ট্ৰিক কৈ আছো যিটোৰ দ্বাৰা আপুনি জানিব পাৰিব আপোনাৰ ডকুমেন্টছত আধাৰ কাৰ্ড হওক বা ভোটাৰ আইডি হওক আপোনাৰ ডকুমেন্টছত কেইটা সিম अवेलेबल আছে কেইটা সিম हेलो दोस्तों तो की खबर আপোনালোকৰ মই আজি লৈ আহিছো কেইটামান প্ৰডাক্ট আপোনালোকৰ কাৰণে বলক আপোনালোকক দেখুৱাৰ প্ৰডাক্ট হিমনা এই ৰবৰ খোৱাৰ বস্তু নহয় ভিডিঅ' বনাবৰ কাৰণে আহিছো ঠিক আছে আপোনালোকক দেখুৱাই আছো ৰব অলপ মই গৈ আছো এই আহি পাইছো ৰাইট চলাই লও তো কম্পিউটাৰ অন কৰি লও হা या सब মই মাইক আনিছো কালি ফ্লিপকাৰ্টৰ পৰা মাইক আনিছো মাইকৰ নাম হৈছে ওৱান এটো ৰিপৰ্টৰ কাৰণে মাইক সো আৰু এটা বস্তু এটো হৈছে লাইট এটো চাৰ্জাৰ এটো আছে মোৰ মোবাইল এক্সট্ৰা মোবাইল সো আমি আপোনালোকক এই মাইকটো টেষ্ট কৰি দেখুৱাম মানে আৱাজ কেনেকুৱা শব্দ কেনেকুৱা ৰিপৰ্টাৰ যেতিয়া আপোনাক কোনোবা কিবা খুদাই আপুনি মানে কেনেকৈ কি ক'ব লাগে তো দোস্ত আপুনি চাইছে এইটো লাইট এইটো ৰিং লাইট হয় এইটো কিবা ৰিলছ টিকটক শৰ্ট ভিডিঅ' বনাবলৈ এইটো আপুনি চাৰ্জাৰত কানেক্ট কৰিব পাৰিব বা কম্পিউটাৰত ইয়াত কানেক্ট কৰিব পাৰিব বা মোবাইলত অ'টিজি লগাই কানেক্ট কৰিব পাৰিব লেপটপত লগাই ল'ব পাৰিব আৰু এইটো চাওক এইটো হৈছে লাইট ইয়াত মই সুইচ দি দিছোঁ এইটো হৈছে লাইট যাব ইয়াত মই টিপ অন কৰি দিম এইটো চাওক চলি গৈছে আৰু ইয়াত আছে প্লাছ মাইনাছ ইয়াত পাঁচ দিলে মানে পোহৰটো বেছি হৈ যাব এইটো চাওক ইয়াত মই টিপ দিম চাব চাইছে পোহৰ মানে চেঞ্জ হৈ গৈ আছে এইটো কালাৰ মোৰ বেষ্ট লাগিছে তো এইটো কালাৰ মই ৰাখিম তো এতিয়া মই মোবাইলটো ইয়াত লগাই পেলাই মই ভিডিঅ' কৰি আছো আপোনালোকক সকলো বস্তু দেখুৱাম যে ইয়াত মাইক আছে ইয়াত বন্দুক আছে আৰু কি বস্তু আনিছো মই সকলোবিলাক দেখুৱাম আপোনালোকক চাব ভালকে হেল্ল' দোস্ত এইটো এটা বস্তু চাইছে আপুনি এইটো মোবাইলত ব্লুটুথ সিস্টেমত এইটো অন অফ কৰাৰ সিস্টেম আছে এইটো মোবাইলত ব্লুটুথ কানেক্ট কৰি পেলাই ইয়াত টিপি ভিডিঅ' কৰিব পাৰিব মই ইয়াত টিপি মই ভিডিঅ' কৰিব পাৰিম আৰু এতিয়া মই মাইকটো লগাই লৈছো এতিয়া মই মাইকটো লগাই লম এসক মাইক এতিয়া মই যিমান ভিডিঅ' শুট কৰিম মই মাইকেৰে কৰিম ভয়েসটো মানে মাইকত উঠিব এতিয়া সক মই আপোনালোকক দেখাই আছো পিস্তল মানে কালি আমাৰ শুটিং আছে কালি মৰিগাঁও পাৰ হৈ বহুত দূৰত যাব লাগিব বহুত শুটিং আছে আমাৰ এয়া সক পিস্তল এটা নহয় প্ৰায় আৰু ভিতৰত আছে তিনটা মান আছে এতিয়া আমি দেখুৱাম গ্ৰিম্বল এয়া সক পিস্তল আছে ইয়াৰ ভিতৰত পিস্তল আছে এয়া সক পিস্তল এটা মই খুলি আছো কালি আমি মৰিগাঁও গৈছিলো এইটো পিস্তল আনিবলৈ এটা পিস্তল 300 টকা 300 কিমান টকা কৈছিল এটি মই অনলাইনৰ পৰা আনিছো 91 মানে 91 টকা দি আনিছো এটো 4টা আনিছো এতিয়া আমি দেখুৱাম এটো বস্তু ডিজিটেক মোবাইল গ্ৰিম্বল যদি আপুনি মোবাইলত হাতত মোবাইল লৈ আপুনি ভিডিঅ' কৰিব পাৰে যে দৌৰি আছে তাহলে নলৰিব মানে এটো মানে এটা স্মুথ হিচাপে বজাই ৰাখিব এটো চক মই খুলি আপোনালোকক দেখুৱা আছো कवर तो बहुत धुनिया अच्छा है केबल এটা সিস্টেম এনেকে থিয়া কৰিবলৈ এটা সক এটা হচ্ছে মেইন বস্তুটো আছে এইটো সক গিম্বল ইয়াত মোবাইল লগাব লাগিব এইটো সক এইটো হৈছে বয়া মাইক এইটো ইউটিউবৰ কাৰণে বেষ্ট এটা মাইক এইটো আমি লগাই আপোনালোকক দেখুৱাম এটা টেকনিকেল ভিডিঅ' আপোনালোকক দেখুৱাম দোস্ত এতিয়া মই লগাইছো বয়া মাইক এইটোৰ আৱাজ কেনেকুৱা হেতু আপুনি শুনিব পাৰিব এতিয়া মই ট্ৰিকটো কৈ আছো বলক কম্পিউটাৰ স্ক্ৰিনলৈ মতে আপুনি কম্পিউটাৰত বা মোবাইলত ক্ৰমটো ওপেন কৰি ল'ব ইয়াত লিখিব TAFCOP
টফকফ পোৰ্টেল এইটো চাইছে টফকফ পোৰ্টেল ইয়াত ক্লিক কৰিব ইয়াত কৰি পেলাই আপোনাক প্ৰথমতে আহিব লাগিব আপোনাৰ ইয়াত টফকফ কাস্টমাৰ পোৰ্টেল ইয়াত আহিব লাগিব ইয়াত আহি পেলাই আপুনি অলপ সময় লৈছে ইয়াত আহিব লাগিব ইয়াত আহি পেলাই আপোনাৰ মোবাইল নম্বৰ এন্টাৰ কৰিব লাগিব এইটো চাক মোৰ মোবাইল নম্বৰ এন্টাৰ কৰি দিছো এইটো চাক এইটো চাক ৰিকুৱেষ্ট OTP তা ইয়াত ক্লিক কৰিব তাৰ পিছত আপোনাৰ এই চাক মোৰ মোবাইলত OTP এটা আহি গৈছে এতিয়া মই OTP টি ফিল আপ কৰি দিম ইয়াত ভ্যালিডেট पर ক্লিক কৰিব ইয়াত ক্লিক কৰি দেখুৱাব এটো চাক আপোনাৰ ডকুমেন্টছত কিমান মোবাইল নম্বৰ এক্টিভ হৈ আছে এটো চাক এটো হৈছে মোৰ মোবাইল নম্বৰ এটো হৈছে মোৰ ঘৰৰ মোবাইল নম্বৰ মোৰ ডকুমেন্টছত মানে মোৰ ভোটাৰ আইডিত দুটা নম্বৰ अवेलेबल আছে এতিয়া চাক আপুনি এইটো নম্বৰ যদি আপোনাৰ নহয় আপোনাৰ যদি সিমটো হেৰাই গৈছে ইয়াত ক্লিক কৰি পেলাই দিস ইজ নট মাই নাম্বাৰ ইয়াত ক্লিক কৰি পেলাই ইয়াত ৰিপৰ্ট কৰিব পাৰিব বুজি পাইছে তাৰ পিছত ইয়াত লগ আউট কৰি দিব তো फ्रेंड्स ভিডিওটো কেনেকুৱা হৈছে এটো জনাব আৰু ভিডিও চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো শেয়াৰ কৰি দিব থ্যাংক ইউ সো মাচ